তিনিটা ভাগ আছে মুখা তিনিটা ভাগৰ ভিতৰত এইটো প্ৰথম মুখা বুলি কয় অকল মুখত পিন্ধিব পাৰি মানে তাৰপৰা আৰু এইটো যিটো ডাঙৰ মুখা এইখন বৰ মুখা বুলি কয় এই বৰ মুখাখনত তাৰমানে কথাটো হৈছে কি হাত চাতবিলাক ফিক্স থাকে মানে জাষ্ট বডিটো লৰাব পাৰে আৰু হাতবিলাক লৰাব নোৱাৰে আৰু এইখন হৈছে লটকাই মুখা এইখন নৰসিংহ এখন লটকাই মুখা মানে কথাটো হৈছে কি ইয়াত পিন্ধি পেলাই বডিটোৰ লগত ধুনীয়াকৈ খাপ খাই পৰে মানে হাত চাতবিলাক লৰাব পাৰে কথা ক'ব পাৰে একো প্ৰব্লেম নাই মানে সেইটো আৰু মুখা সেই তিনিটা ভাগ বাকী যিখিনি এতিয়া সৰু সৰুকৈ বনোৱা আছে সেইখিনি এতিয়া নতুনকৈ চিন্তা কৰি বনোৱা হয় পৰ্যটকসকলৰ কাৰণে আগত নাছিলে মানে সৰু সৰু মুখা